মুনু চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই মুৰ্গী মাংস বনাম কেনেকৈ বনাম আপোনালোকক দেখুৱাম। এইখিনি মাংস লৈছোঁ, চব যোগাৰ কৰি লৈছোঁ। এইটো আলু, আদা, নহৰু, তেজপাত, পিঁয়াজ, হালধি, জালুক, জিৰা, এতিয়া এয়া তেল দিছোঁ মাংসৰ কাৰণে। তেলত অকণমান চেনি দি দিব। তেলটো গৰম হৈছে, এতিয়া পিঁয়াজ দিম। ইয়াত আদা, নহৰু, হালধি, জলকীয়া, জিৰা চব পেষ্টটো মই দি দিছোঁ। নিমখটো দি লৈছোঁ। এতিয়া তেজপাতটো দিলোঁ, দি এতিয়া মাংসটো দিম। ভালদৰে লৰাই দিম। ভজা হৈ গৈছে, মাংসটো অলপ টান যিহেতু আপোনালোকে অলপ ভজাৰ পিছত কুকাৰত এনেকৈ ঢালি দিব। কুকাৰত বাকি পেলাই কুকাৰত হুইচেল দুটামান মাৰি দিলে খাবলৈ ভাল হয়। মাংসটো সিজিছে আৰু এতিয়া আলুটো দি দিম। অলপ লৰাই দিব। ভজা প্ৰায় হৈ গৈছে, এতিয়া পানী দিম মাংসত। আপোনালোকে এনেকৈ বনালে কুকাৰত ঘৰত বয়সস্থ মানুহ থাকিলে খাই ভাল পাব, কোমল হ'ব মাংসটো। সেইকাৰণে আপোনালোকে এনেকৈ কুকাৰত দি 2-3টামান হুইচেল মাৰি দিব, মাংসটো কোমল হ'ব। মই আজি পোলাও বনাম। এই জহা চাউল তিয়াই থৈছিলোঁ। তাৰপিছত এয়া তেজপাত, আদা, খিচমিচ আৰু এয়া কাজু, এইটো ৰিফাইন, এইটো ঘিউ। আপোনালোকক কেনেদৰে বনাব পাৰি দেখুৱাম। সহজতে হয় কুকাৰত বনালে। কুকাৰত অলপ ৰিফাইন দিব। তেল গৰম হৈছে, এতিয়া মই আদাটো দি দিছোঁ আৰু তেজপাতটো দি দিছোঁ। আপোনালোকে থাকিলে মানে ঘৰত গাজৰ, কেপচিকাম কিবাকিবি দিব পাৰে। মোৰ এতিয়া নাই কাৰণে ঘৰত খাবলৈ চিম্পুলকৈ বনাইছোঁ। এতিয়া গৰম হ'ল, মই এতিয়া চাউলটো দি দিছোঁ। ভালদৰে লৰাই দিব। গেছটো সিমত ৰাখিব।
চাউলটো ভজা হৈ গৈছে। এতিয়া খিচমিচখিনি দি দিছোঁ, খিচমিচ আৰু কাজু লৰাই দিব। অলপ গৰু ঘিউ দি দিব 1 চামুচমান। দি পেলাই ভালদৰে লৰাই দিব। হৈ গৈছে, এতিয়া পানীটো দিম, নিজে জোখমতে দিব পানী। এতিয়া হুইচেলটো মাৰিবলৈ দিম। মাংস হৈ গৈছে, এইটো পোলাও। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো দবাই দিব। নমস্কাৰ।